আকৌ এবাৰ জয়শ্ৰী মিনি কিচেনলৈকে সকলোকে আদৰণি জনাইছোঁ। আচলতে আজি মই খুবেই পৰিচিত খাদ্য সম্ভাৰ এটি লৈ আহিছোঁ, যিটো স্বাস্থ্যসন্মত হোৱাৰ লগতে বনাবলৈও ইমান এটা তেল মছলা নালাগে। এনেওতো আমি গৰমৰ দিনত লাইট খোৱাটোৱেই পচন্দ কৰোঁ, নহয় জানো? আহকচোন সামগ্ৰীবোৰ কি কি লাগে চাওঁ। এয়া প্ৰথমে লৈছোঁ মই ৰঙালাও কোমলীয়া আগাৰু ঠাৰি এমুঠিমান, 1.5 চামুচ মিঠাতেল, দীঘলীয়াকৈ মই চকলিয়াই কাটি লৈছিলোঁ আলু ভাজি, অপশ্যনেল হয়, ল'বও পাৰে নল'বও পাৰে, 2 চামুচ বগা সৰিয়হ, এয়া নিমখ আন্দাজমতে, হালধি খুব কম, কাৰণটো পাছত কম, ভিডিঅ'টো চাই থাকিব, আধা চামুচ চেনি, এয়া 3টা কেঁচা জলকীয়া, 1/2 ইঞ্চ আদা আৰু নহৰু 3 ফুট, শুকান জলকীয়া এটা, 2টা তেজপাত, এয়া আধা চামুচ পাঁচফোৰণ। এতিয়া বস্তুখিনি বনোৱাৰ জোখাৰে উপযোগীটো কৰিব লাগিব, নহয় জানো? এয়া প্ৰথমে লৈছোঁ মই ৰঙালাও কোমলীয়া আগ আৰু ঠাৰি, যাৰ পৰা মই আহবোৰ এৰুৱাই লৈছোঁ। ভিডিঅ'টো দেখুৱাৰ দৰে এনেদৰে কৰিব। আৰু এটা কথা জানেনে আপোনালোকে যে ৰঙালাও গছত অধিক পৰিমাণৰ ভিটামিনছ, মিনাৰেল, আইৰণ এইবোৰ দ্ৰব্য থাকে, যাৰ কাৰণে এজন সুস্থ ব্যক্তিৰ বাহিৰত ডায়েবেটিক পেচেণ্টৰ কাৰণেও খুবেই স্বাস্থ্যসন্মত। এনেদৰে মই 1 আঙুল জোখত কাটি লৈছোঁ, কাৰণ এখন ব্যঞ্জনৰ সোৱাদৰ লগতে তাত দিয়া সামগ্ৰীৰ পৰিমাণ বা জোখ মাখ খুবেই মন কৰিবলগীয়া, যেতিয়া সেইখন ব্যঞ্জন আলহীৰ ওচৰত টেষ্ট কৰিবলৈ দিয়া হয়, নহয় জানো? এয়া গোটেইবোৰ ভালদৰে মই চাফা কৰি লৈছোঁ আহবোৰ এৰুৱাই। এনেদৰে মই বাকীখিনি ৰঙালাও আগো চাফা কৰি লৈছোঁ এনেদৰে, আৰু জোখত কাটি লৈছোঁ মই। এয়া লৈছোঁ মই বগা সৰিয়হ, 15-20 মিনিট তিয়াই ৰাখিছিলোঁ পানীত, তাক পেষ্ট বনাই লৈছোঁ। আপোনালোকে এইটো কাম পটাটো পিচি কৰিব পাৰে বা গ্ৰাইণ্ডাৰতো কৰিব পাৰে। এতিয়া আহিছোঁ কেনেকৈ বনাম, নহয় জানো? এয়া মই গেছটো অন কৰিছোঁ, তাত মই এখন পেন গৰম হ'বলৈ দিছোঁ। এইটো মনত ৰাখিব, পেনখন গৰম হোৱাৰ পাছতে তাত তেল দিব, তেতিয়া এটা বেলেগেই সোৱাদ হয় আঞ্জাখনৰ। এয়া মই তেল দি দিছোঁ, তাত মিঠাতেল দি কিনে তাক গৰম হ'বলৈ দিছোঁ। তাৰ পাছতহে মই তাত পাঁচফোৰণ ফুটিবলৈ দিছোঁ, লগতে তেজপাত দুখিলা এনেদৰে ছিঙি দিছোঁ, তেতিয়া ফ্লেভাৰটো বেছি ভালকৈ ওলায়। আৰু এয়া শুকান জলকীয়া এটা, এনেকৈ ভালদৰে লৰাই মেলি মই তাত আদা নহৰু পেষ্টখনো এড কৰি দিম। এয়া আদা নহৰু পেষ্ট, আৰু এনেদৰে অকণমান টাইম ভাজিব যাতে কেঁচা কেঁচা ভাৱটো নোহোৱা হয়। এয়া তেলত দি দিলোঁ মই আধা চামুচ চেনি, এটা মিঠা মিঠা ফ্লেভাৰ আহিবৰ কাৰণে, আৰু লগে লগে মই তাত এই ৰঙালাওৰ আগখিনি ভালদৰে বহাই দিলোঁ আৰু লৰাই দিলোঁ ভালদৰে। আচলতে হালধি নিমখ দিবলৈ মই পাহৰি গৈছোঁ, একো নাই বাৰু, এতিয়াও দি দিওঁ মই তেলতে হালধি নিমখ। মই কৈছিলোঁ নহয় যে হালধি মই কিয় কমকৈ এড কৰোঁ, কাৰণটো হৈছে এইকাৰণে যে এই সেউজীয়া পাচলিবোৰৰ এই সেউজীয়া কালাৰটো যাতে বৰ্তি থাকে, সেইকাৰণে মই হালধি কমকৈ দিওঁ। মই 10 মিনিটমান ভাজিছোঁ প্ৰায় এইখিনি, আৰু 10 মিনিটমান ভাজাৰ পাছত এনেকুৱা হৈ গৈছে। ইয়াত যে দেখিছে একদম পমি গৈছে লগে লগে মই তাত এই যে পেষ্ট বনাই ৰাখিছিলোঁ সৰিয়হখিনি এড কৰি দিছোঁ তাত, লগতে এবাটি পানীও দি দিছোঁ। এইটো মনত ৰাখিব, বেছি যাতে গাঢ়ও নহয় আঞ্জাখন, বেছি পাতলো নহয়। এয়া ভাজি ৰখা আলুখিনিও এড কৰিছোঁ লগতে, আৰু ভালদৰে লৰাইছোঁ। প্ৰায় 15 মিনিট মই ৰান্ধিছোঁ এইখিনি। মই এইটোৱেই ছাজেষ্ট কৰিম যাতে পানী ইয়াত বেছিকৈ নিদিয়ে, কাৰণ বেছি পানী দিলে খাবলৈ ভাল নালাগে। এয়া ৰঙালাওৰ আগৰ ব্যঞ্জন ৰেডি হৈ গ'ল। ইয়াক ইচ্ছা কৰিলে ভাতৰ লগত অথবা ৰুটিৰ লগত পৰিৱেশন কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।